friends, welcome to my YouTube channel. আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিও লৈ আহিছো। বাৰু বলক ভিডিওটো আৰম্ভ কৰো। Hello friends, আপোনালোকে চাই আছে YouTube channel Creative Romesh Blog আৰু আপোনালোকক দেখাবলৈ আনিছো আজি বিশ্বকৰ্মা পূজা আৰু আহি আছো বিশ্বকৰ্মা পূজালৈ বুলি। তাৰপা বাইকতে আহি আছো আমি আৰু মোৰ লগৰ কেইজন খুচকাহি আহি আছে আৰু আমি পাবহি হ'ল বিশ্বকৰ্মা পূজা। আৰু যেহেতু লকডাউন চলি আছে, লকডাউনৰ বাবে কিছু ঠাইত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা নাই আগৰ দৰে। বাৰু বলক ভিডিওটো ভালদৰে উপভোগ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পাই গ'লো বিশ্বকৰ্মা পূজা। আমি য'ত অনুষ্ঠিত কৰিছোঁ বিশ্বকৰ্মা পূজা। বাৰু বলক ভিডিওটো ভালকৈ আৰম্ভ কৰোঁ। নিশ্চয় দেখিছে এয়া গোঁসাই ঘৰ। এয়া আমাৰ ক্লাছৰ কাষতে এটা গোঁসাই ঘৰ আছে। তাতে আমি কম্পিউটাৰ ক্লাছৰ ফালৰ পৰা এখন শৰাই আগবঢ়োৱা হৈছিলে। এয়া তাতে কীৰ্তন পাঠ কৰি থকা দেখা গৈছে। বাহিৰত অন্য কাম কাজ চলি আছে, খোৱা বোৱা ইত্যাদি। আৰু মোৰ লগৰখিনিও কম্পিউটাৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলেও কিবা কথা আলোচনা কৰি আছে। এয়া বাৰু বলক আমি বাহিৰলৈ গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু খোৱা বোৱা চলিয়ে আছে। এতিয়া খোৱা বোৱা অলপ ভিডিঅ' দেখাম, আহক ভিডিঅ'টো চাই। হোৱাৰ আগতে আমি আমাৰ ক্লাছৰুমটো এবাৰ চাওঁ, আহক ভালদৰে। এইটো দেখিছে, এয়া আমাৰ ক্লাছৰুম, এয়া আমাৰ কম্পিউটাৰ ক্লাছৰ ছাত্ৰ ছাত্ৰীসকল। আৰু এইখিনি ওপৰত যে দেখিছে সেইখিনি কম্পিউটাৰ হয়। একচুৱেলি টেবুল তিনিখন আছে, টেবুল তিনিখনতে আমাৰ কম্পিউটাৰখিনি থোৱা হয়। এইখিনি কম্পিউটাৰ ওপৰত দেখিছে নিশ্চয়। আৰু এইফালে এইজন আমাৰ টিচাৰ, এইজনে আমাক কম্পিউটাৰ শিক্ষা দিয়ে। আৰু তেখেতৰ লগতে তেখেতৰ পত্নী আমাৰ মেম, অৰ্থাৎ মেমেও কিছু আমাক প্ৰশিক্ষণ দিয়ে। আৰু দেখাই আছোঁ আপোনালোকক, বাহিৰৰ দৃশ্য দেখাম আপোনালোকক কেমেৰাৰে। এয়া দেখিছে, এয়া বাহিৰৰ দৃশ্য ক্লাছৰুমৰ। আৰু এজন মোৰ লগৰ বন্ধু হয়। আৰু এয়া দেখিছে নিশ্চয় বিশ্বদা, আমাৰ কম্পিউটাৰ ক্লাছৰে ছাত্ৰ। তেওঁ প্ৰসাদ বিতৰণ কৰি আছে লাহে লাহে। আৰু নিশ্চয় আমাৰ ৰুমটো অতিকৈ সৰু, সেইবাবে তলত প্ৰসাদৰ পাত পাৰি বিতৰণ কৰি আছে। আৰু কিছু ছাত্ৰ ছাত্ৰী বাহিৰত বহি থকা দেখা গৈছে। আৰু ভিতৰৰ ফালেও এটা ৰুম আছে, তাতো প্ৰসাদৰ পাত পাৰি বিতৰণ কৰি আছে। আৰু এইগৰাকী আমাৰ মেম, মই কৈছিলোঁ মেম, এয়া মেমে খীৰ বিতৰণ কৰি আছে। আৰু এয়া যে দেখিছে, সেয়া আমাৰ কম্পিউটাৰ ক্লাছৰ ছাত্ৰী। আৰু চবেই খোৱা বোৱাত ব্যস্ত। এজন মোৰ বন্ধু হাই দিছে তেখেতে। আৰু আমি বৰ্তমান এতিয়া খোৱা বোৱাত ব্যস্ত হৈ আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।